শেষ তোমাৰ মই শেষ তোমাৰ কেল বডি উলিয়াই ললি যে বক্সি আকৌ হেল্ল' 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 মাইক টেষ্টিং চব ঠিকে আছে দেই হেল্ল' গাইজ দিছ ইজ বাস্তৱ আৰু আপোনালোকে চাই আছে বাস্তৱ ট্ৰেভেল ফুড এণ্ড কালচাৰ আৰু মুখখন নেদেখাই আজি ইণ্ট্ৰটো দি দিলোঁ মানে আজি আমি ৰাইডত ওলাইছোঁ ক'ত ৰাইড ওলাইছোঁ কি কথা সেইখিনি পিছত ক'ম কোনোবা এটা ফালি চিলি গ'ল আমাৰ ৰাইডৰ কিন্তু নহয় দেই আৰু আজি আমি ওলাইছোঁ প্ৰায় 13টামান ল'ৰা আৰু ৰাইড কৰিবলৈ ৰাইড মানে এইকেইদিন আমিতো গম পাই দেওবাৰে ৰাইড কৰি আছোঁ আৰু চব ৰাইডৰ ভিডিঅ' দিয়া নাই চ' আজি ৰাইডটো অকণমান দীঘল হ'বলৈ গৈ আছে তো সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ চ' ক'ত গৈ আছোঁ কি কথা সকলোখিনি কৈ আছোঁ আগত ৰাইডটো ষ্টাৰ্ট কৰোঁ চ' আজি ৰাইডটো হ'বলৈ গৈ আছে বাবা থান মানে দেও পাহাৰ বাবা থানলৈ আজি আমি যাম গোটেইকেইটা 13টা ৰাইডাৰ মানে গোলাঘাটৰ পৰা বাবা থান যাম আৰু আপোনালোকক যোনটো কিলোমিটাৰ দেখাইছোঁ সেইটো আমাৰ ঘৰৰ পৰা বাবা থানলৈ কিলোমিটাৰটো দেখাই দিছোঁ কিমান কিলোমিটাৰ হয় তো চাই থাকক ভিডিঅ'টো আজি ৰাতিপুৱা বৰষুণ দি দিলে বেট কালি এতিয়া একদম মাথা বেয়া হৈ গৈছে ৰাতিপুৱা বৰষুণ দি দিলে একদম বৰষুণ দি দিলে কিবা লাগে তাতকৈ ৰ'দ দিলেই অলপ মানে ভাল লাগে সেইকাৰণে বিন্দাছ গৈ আছোঁ আৰু মাস্ক চাস্ক লগাই লৈছোঁ একেবাৰে পিছত থাকি গ'লোঁ বাকী এতিয়া অলপ ফালি লওঁ এই ৰঙাজানত দেখাই আছোঁ ৰঙাজান তিনিআলিত নে চাৰিআলিত তাত দেখাই আছোঁ আৰু এতিয়া ৰঙাজান তিনিআলি ফালে গৈ আছোঁ টিকেণ্ডা ধাবা পাৰ হ'লোঁ অলপ দবাই মেলি গৈছোঁ তেতিয়াহে সোনকালে পামগৈ নহ'লেতো 12 বাজি যাব পাওঁতে চ' ৰঙাজান তিনিআলি গৈ আছোঁ লগৰ কেইটামান ৰৈ আছে আগত চ' বৰষুণ প্ৰিয়ম আৰু মই আগত আহি আছোঁ পূৰা বৰষুণ দিছেতো সেইকাৰণে ৰঙাজান তিনিআলিত ৰংগে পটাপট দবাই মেলি বাকীখিনি বেকত আহি আছে আৰু ৰঙাজান তিনিআলি ৰখোঁগৈ তেতিয়ালৈকে অকণমান মানে স্পীডত দবাই অকণমান বৰষুণ দিছে পূৰা চকুৱে তকুৱে পৰিছে আৰু বৰষুণ ফালি একদম ৰঙাজান তিনিআলি পাই গ'লোহি দেখিছেনে পূৰা হেডফোন লগাই থৈছে আৰু লগৰকেইটা ক'ত গুচি গ'ল ৰে সিহঁতক মানে বিচাৰোঁতে বাধ্যাই দুটা লগৰ স্পীডত গুচি আহিলে এতিয়া তেহেঁতক বিচাৰিবলৈ মাথা চাথা বেয়া হৈ গৈছে আগত যাওঁচোন আগত যদি পাওঁ তেতিয়া লগ কৰি ল'ম নহ'লেতো আৰু কল কৰিব লাগিব চ' আগত গৈ লওঁ সেইকেইটা আগত ৰৈ আছে সিহঁতি ফোন এটা মাৰি দিব লাগে বোলে আমি আগত ৰৈ আছোঁ কেমেৰাত ধৰিব পৰা নাই চাগে এইকেইটা আগত মই দেখিলোঁ এইকেইটাক সেয়া হাত বাল দিছে কি গৰু তামাম গৰু সোনকালে পাই গ'ল আহি আছে বেকত আছে যাওঁ ব'লা যাওঁ গৈ থাকোঁ মই গ্লভজো খুলি লওঁ এতিয়া মজা না গোটেইখিনি একলগ হৈছে গৌৰৱ স্মাইল এটা দিয়া বৰষুণ পূৰা ফালি চিলি গৈ আছোঁ এতিয়া বৰষুণত আমি আৰু এইবিলাক চাইকেলততো গম পাই মাত গাৰ্ড নাথাকে পূৰা পিছফালে বোকা চোকা মাৰি অৱস্থা নাই বোকা মানে পানী যে ৰাস্তা পানীবিলাক মাৰি দিছে আৰু চিধা চিধি গৈ আছোঁ ক'ত পাইছোঁহি কি কথা গম পোৱা নাই খালি ৰঙাজান পাৰ হৈ গ'লোহি এইডোখৰ কি জেগা কয় জানো ৰঙাজান বুলিয়ে ক'ব আৰু চিধা চিধি এতিয়া আমি সঞ্জীৱ ফেক্টৰীৰ ফালে গৈ আছোঁ
এতিয়া যে কৈছিলোঁ সঞ্জীৱ ফেক্টৰী, এয়া চক ৰঙাজানৰ সঞ্জীৱ ফেক্টৰী, চাহৰ মানে চাহপাতৰ ফেক্টৰী। এইটোৱে দেখিছে নহয়, এয়া আমি সঞ্জীৱ ফেক্টৰী এতিয়া পাৰ হৈছোঁ। এই কেনো তামাম বৰষুণ, সঞ্জীৱ ফেক্টৰী পাৰ হয় তামাম মানে আপোনাৰ একদম জকে দিলে পতাপ ৰখি যায়, যেতিয়া কিনকিনিয়া দিয়ে ন একদম মাথা চাথা বেয়া হৈ যায়। আৰু লগৰ কেইটামানৰ গিয়াৰ আপ ডাউন বোলে অট'মেটিক হৈ আছে, সেইকাৰণে তেতিয়া চাইকেল মানে অকণমান মেৰামতি কৰি আছে। আৰু আমি গৈ থাকোঁ, সিহঁতি কৈছে তেহেঁতি গৈ থাক, আমি গৈ থাকিম বোলে। সেইটো কাৰণে ভাবিছোঁ গৈ থাকোঁ আৰু মাস্কখন লগাই লওঁ পটাপট, ছেফটি মেইন। এতিয়া মাস্ক পিন্ধা বতৰ আৰু সেইকাৰণে পটাপট গৈ থাকোঁ। বেয়া ফালিছোঁ দেই, বহুত আগত গুচি আহিলোঁ, বেয়া ভাগৰ লাগিছে। আগত গৈ ৰমগৈ, অকণমান খাই ল'ব লাগিব কিবা কিবি, নহ'লে বাবা ঠাই নাপামগৈ আৰু। এতিয়া বাজিছে 7:22, মানে 7:22 AM বাজিছে। আৰু এতিয়া চিধি গৈ ল, ঘৰ আহি চাগে 12টামানত পাম আৰু। হা PM 7:22 PM AM। তেল বেছি, যোৱা তেল ভৰাই লওঁ, যোৱা প্ৰিয়ম। তেল ভৰাই লোৱা, তোমাৰ বাইকত তেল নাইকিয়া হৈ গৈছে। এতিয়া হৈছে দৈগুম বাঢ়ি পাই গ'লোহি। দৈগুমৰ টাউনৰ নাজাৰা দেখি, দৈগুমত দোকান চোকানবোৰ ইমান খোলা নাই, এখন এৰি এখন খুলিছে দেখিছেনে। দৈগুম পাই গ'লোহি, অনলি গেলামালৰ দোকান আৰু ফাৰ্মেচি দুটাই খুলিছে, আৰু একো খোলাই নাই। গেলামালৰ দোকান আৰু ফাৰ্মেচি। ভইচটো নাই চাগে, একদম ট্ৰেক্টৰে একদম ভইচ খাই দিছে। অপি টাৰ্ণিং কৰিছোঁ নহয়। বাকী লগৰকেইটা একদম বহুত আগত পাই গ'লোঁ, ভিডিঅ' বনাওঁতে বহুত পিছত থাকি গৈছোঁ। এতিয়া কেমেৰা অফ কৰিছোঁ, কেমেৰা অফ কৰাৰ পিছত এতিয়া অন কৰিছোঁ। এতিয়া আমি সোমাইছোঁ খাবলৈ, কিবা এটাতো খাব লাগিব না, নহ'লে কিয়া হোগা, হাম লোগৰ কা পেট মে চুহা দৌৰেগা, হিন্দী মাৰিছোঁ। সকলোৱে হালত বেয়া, চাইকেল পাৰ্কিং কৰি বৰষুণৰ কাৰণে ৰৈ আছে চব। আৰু দোকান এখনৰ বাৰাণ্ডাত মইহে তিতি একদম মানে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, দেখিছেনে। চবৰে হালত বেয়া, বহি আছে আৰু চব। এতিয়া আৰু বেছি দূৰ নাই, পাই গ'লোহি। তোত যাব লাগে, তোত যাব লাগে, তোত। কথা ক'ব পৰা নাই, তই মাস্ক পিন্ধিবলগীয়া হৈছে ইয়াত। আৰু তই সোপা মাৰি ধৰিছে মানে, তিতি গ'ল মাস্কখন। চুলি চক কেনেকুৱা চেপ্টা হৈ আছে, তিতি গ'লোঁ পূৰা। আৰু এতিয়া পূৰা বাবা থানৰ ওচৰত জাষ্ট পাই পেলাই দেখাইছোঁ, আৰু ভিডিঅ' নবনাওঁ, ডাইৰেক্ট বাবা থানত দেখাইছোঁ। এইটো বন্ধ কৰিম আৰু ডাইৰেক্ট খুলিম। ফাইনেলি ডেষ্টিনেশ্যন সোমাই গ'লোঁ আমি বাবা থানৰ মেইন গেটত। আৰু দুইফালে আছে বাগান, সেউজীয়া। যদি আপোনালোকে সেউজীয়া ভাল পায়, ইয়াত এবাৰ আহিব। চক কিমান ৰাইডাৰখিনিয়ে কষ্ট কৰি বাবা থান, কিমান কিলোমিটাৰ আপোনালোকে স্ক্ৰীণততো দেখিছেই, কিমান কিলোমিটাৰ আমি আহিবলগীয়া হৈছে। এই ৰাইডাৰখিনিৰ কাৰণে এটা লাইক দি দিয়কচোন বাৰু। এতিয়া পূৰা বাবা থান,
বাবা থান আহি পাই গ'লোঁ এই চুলি তুলি চেপেটা কৰি তিয়াই মেলি এইফালে ষ্টেচু আৰু আগত আছে বাবা থান চ' যাওঁ আৰু দেখাই আছোঁ কি আছে বাকী তলত বোলে ডাউন এটা আছে যাওঁচোন ডাউনটোত কি হয় মোৰতো ব্ৰেকো নাই ডাউনত সেইটো কাৰণে যাবলৈ ভয় তাকে গৈ থাকোঁ কি হয় গোটেইখিনি নামিছোঁ আমি ডাউনটোলৈ চ' এইটো এটা ইউটিউবাৰ নে কোন হয় ভিডিঅ' বনাইছে পুৰা চ' ডাউনটোত নামিটো ষ্টাৰ্ট গ'লোঁ ফ্ৰেণ্ডছ সৰুকৈ এক্সিডেণ্ট এটা হৈ গ'ল সেইটো কাৰণে ভিডিঅ' চাউণ্ডটো কমাই দিছোঁ ডেকা ল'ৰা কথা জানি বেয়া কথাটো মুখৰ পৰা ওলাই সেইটো কাৰণে ভাবিছোঁ সৰু ল'ৰা ছোৱালীও চাই মোৰ ভিডিঅ' ডাঙৰ ল'ৰা ছোৱালীও চাই সেইটো কাৰণে চাউণ্ডটোকে অফ কৰি দিলোঁ ভিডিঅ'ৰ মানে চকাকেইটা সৰু আছিলে ল'ৰা এটাই হুইলি মাৰিছিলে হুইলি মাৰোঁতে ব্ৰেকডাল মাৰিব নোৱাৰিলে ইও পটককৈ ঘূৰাই দিলে তাৰপিছত ধামকা মাৰি দিলেকৈ চকাটো বেকা হৈ গ'ল বাকী আৰু তেনেকৈ যাব লাগিব বেকা হৈ গ'ল ন ৰিংটো নতুন চাইকেল আনিছিলে 24 ঘণ্টা হৈছিলে সেইকিনা কি হৈ গ'ল পটককৈ সেইটো কাৰণে মন্দিৰ চন্দিৰলৈ আহোঁতে ভক্তিভাৱে আহিব লাগে মানে মনত বেয়া ভাৱ ল'বই নালাগে ইও লোৱা নাই বাৰু মানে এনেই মই কথাটো কৈছোঁ সেইবিলাক বাদ দিয়কচোন আপোনালোকে বাবা থান চাওক বাবা থান মানুহ চানুহ নাই লকডাউনৰ কাৰণে দেখিছেই কি মজা প্লেচ মই বাবা থান ফাৰ্ষ্ট টাইম আহিছোঁ ফ্ৰেণ্ডছ তাকো চাইকেল লৈ ইয়াত আপোনালোক আহিব শিৱৰাতিত একদম মস্ত বহুত মানুহ হয় বহুত আৰু মন্দিৰ ভাগলৈ আহিব এইফালে আছে এভাগ মন্দিৰ খালি অলপ বান্দৰ আছে হা সেইটো কাৰণে আপোনালোকে অলপ ছেফটিত থাকিব আৰু এইপিনেও আছে বহুত জেগা ঘূৰিবলৈ বহুত দিগদাৰ হৈ যাব আৰু এতিয়া পটাপট ঘৰলৈ গৈ থাকোঁ 12টা বজাত নহ'লে 12টা বজাততো পাই যাবগৈ লাগিব ঘৰ নহ'লেতো আৰু গম পাই লকডাউন দি থৈছে আৰু সেয়াই আৰু বাকী গৈ থাকোঁ ইয়াৰ আগৰ ভিডিঅ' ক্লিপটোতো দেখিলে কি হ'ল সেইটো কাৰণে মানে নতুন চাইকেল আছিলে ন ৰিংটো তেনেকুৱা হৈ গ'ল সেইটো কাৰণে গৈ থাকোঁ আৰু ঘৰলৈ বান্দৰ চাবনি বান্দৰ ৰ'ব আগত দেখাই আছোঁ বান্দৰ আৰু চাই হৈছে ৰে বান্দৰ এইকেইটা ৰ'ব জুম কৰি দিছোঁ এইকেইটা চাওক পোৱালি বান্দৰ কিবা খাই আছে মেন ঘৰলৈ যাওঁ কেমেৰাটো পূৰা ধোঁৱা হৈ আছে আৰু একদম মনটো ডাউন হৈ গৈছে আৰু চাইকেলখন এনেকুৱা হৈ গ'ল যে চ' লৰালৈকে যাওঁ ঘৰলৈ আৰু চ' ফ্ৰেণ্ডছ এতিয়া গৌৰৱ আৰু মই আগত গুচি আহিলোঁ গৌৰৱ একদম ফাটি গৈছে আগত দুটা গৈ আছে আগত যাৰ মানে ৰিমটো বেকা হৈ গৈছিলে দেখাইছিলে যে ভিডিঅ' সি আৰু ইখন ফেট বাইকৰ ল'ৰাটো গৈ আছে আৰু গৌৰৱে মই আহি আছোঁ বাকীবোৰ চব পিছত আমি পূৰা ফালি চিলি আহিছোঁ মেন কি প্লেচ বাগান আৰু মাজত ৰাস্তা মজা গ্ল'ভছ খুলি ল'লোঁ আৰু এতিয়া বেয়া দবাম আগত দুটা গৈ আছে ই দুটা দেখিছে নাই এতিয়াতো বেয়া দবাম আৰু সেইফালে আছে বাগান সেইফালেও বাগান যদি সেউজীয়া ভাল পায় নহয় এইটো ৰাস্তাত যাব মজা লাগিব সেইটো কওঁ ফাইনেলি গোলাঘাট পাই গ'লোহি বৰষুণ ফালি আগৰ ভিডিঅ'টোত দেখিছিলে গোটেই ধূলি কুঁৱলী চ' ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈকে আপোনালোকে এনেকুৱা চাইকেল ৰাইড ভিডিঅ' পাই থাকিব আজিলৈ ইমানেই তেতিয়ালৈকে বাই বাই জয় আই অসম